সময় আচলতে সময় হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো। সময়তকৈ আগত না কোনোৱে কিবা পাইছে না হয়তো কোনোৱে কিবা পাব। আচলতে এইখিনিতে আমাৰ হয়তো ভুল হৈ যায়। সময় থাকোঁতে আমি আপোনজনক প্ৰাণ ভৰি ভাল পাই ল'ব লাগে। এই যে মুহূৰ্তটো, এই যে ক্ষণ, এয়াই সত্য, এয়াই সময়। কাৰণ আমি ভৱিষ্যত নাই দেখা, আমি অতীতক ঘূৰাই আনিব নোৱাৰোঁ। এতেকে আমাৰ হাতত যি আছে এই সময়কণেই আছে। মিছা ৰাগ, খং, অভিমান এইবোৰৰ কাৰণে আমাৰ অযথা বহুত সময় নষ্ট হৈ যায়। আমি প্ৰিয়জনৰ লগত কটোৱা সময়ৰ বহুখিনি সময় হয়তো মিছা খং, ৰাগ, অভিমানতেই গুচি যায়। আচলতে কি জানে, জীৱনটো থাকোঁতেই আমি আপোনজনক ভাল পাব শিকিব লাগে, সন্মান দিব শিকিব লাগে, আদৰ কৰিব শিকিব লাগে। কাৰণ জীৱনৰ পাছততো এইবোৰৰ একো অৰ্থই নাই। জীয়াই থাকোঁতেই যদি আমি পজিটিভিটি দিব নোৱাৰোঁ, জীয়াই থাকোঁতেই যদি আমি আনক হহুৱাব নোৱাৰোঁ, উৎসাহিত কৰিব নোৱাৰোঁ, জীৱনটো জীয়াবলৈ আগুৱাই দিব নোৱাৰোঁ, জীৱনৰ পাছত এইবোৰ গুণাগথা কৰি হয়তো একো লাভ নাই। কথাতেই কয়, জীৱন হেনো দুদিনীয়া। এই দুদিনীয়া জীৱনত সময় কাৰো কাৰণেই ৰৈ নাথাকে, না আপোনাৰ কাৰণে না মোৰ কাৰণে। ই যে বহুতেই নয়। সময় থাকোঁতে আমি জীৱনক প্ৰাণ ভৰি উদযাপন কৰিব লাগে। সময় থাকোঁতে কম বুলি ৰৈ থকা কথাখিনি কৈ দিব লাগে। আৰু যদি কাৰোবাক চৰি ক'বলগীয়া আছে তেন্তে নিশ্চয় কৈ দিব লাগে। কাৰণ আপুনিতো নাজানে এইখিনি সময়, এইখিনি সুযোগ যদি আপুনি দুবাৰ নাপায়, যদি আপুনি কেতিয়াও নাপায়, যদি সেই মানুহজন হেৰাই যায়, যদি আপুনি আৰু সেই মানুহজনৰ মাজত ভৱিষ্যতে কেতিয়াও দেখা দেখি নহয়, আপুনি নাজানে, মই নাজানো, কোনেও নাজানে। এয়াইতো সময়, এয়াই সত্য। যি আছে সেয়াই সত্য। এই সময়খিনি, এই মুহূৰ্তখিনি কিমান যে ধুনীয়া, আমি তাক বুজি নাপাওঁ, বুজি পাব লাগিব। শেষত হিমাংশুদাৰ ভাষাৰে জীৱন জিন্দাবাদ। বৰ ধুনীয়া আমাৰ জীৱনটো, বৰ ধুনীয়া, বহুত মধুৰ আৰু বহুতেই সুন্দৰ। মাত্ৰ আমি ইয়াক উদযাপন কৰিব জানিব লাগিব, কিন্তু সময়মতে। কাৰণ সময় কালৈকে নৰয়। এতেকে আহক সময় থাকোঁতে আপোনজনক ভাল পাওঁ, মৰম কৰোঁ, আদৰ দিওঁ আৰু আমাৰ প্ৰতিটো মুহূৰ্ত সুন্দৰকৈ উদযাপন কৰোঁ।